ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ যে কি বুলি মানে ভিডিঅ'টো বনাম মানে ভাবিয়েই পোৱা নাই জুবিন দা মানে নোহোৱাৰ পৰা আৰু আজিকালি মানে বনাবলৈ মন নোযোৱা হ'ল আৰু এই কথাটো শুনাৰ পৰা এতিয়া আজি আমি বৰ্তমান ঘৰলৈ গৈ আছোঁ মাৰ ঘৰলৈ মোৰ আৰু এয়া চব মোৰ হাজবেণ্ডে এই জুবিন দাৰ এই ফটোখন গাড়ীতে লগাই লৈছে তাৰপৰা এই অকণমান এয়া বহি আছে হাজবেণ্ডে গাড়ী চলাই গৈ আছে তাৰপৰা ময়ো বহি বহি গৈ আছোঁ জুবিন দাৰ কথা ভাবি ভাবি মানে কেমেৰাটো মুখাৰ আগত ল'ম কেনেকৈ মানে ভাবিয়ে পোৱা নাই ঠিক আছে বাৰু আমিতো ভিডিঅ' বনাবই লাগিব এতিয়া চেনেলটো খুলিছোঁ ন উপায়তো নাই ঠিক আছে জেগাত কি কি হয় চাওঁগৈ বলক দেই ইমান ধুনীয়া হৈ আছে আকাশখন ডাৱৰে নীলা বগা তাতেই জুবিন দা আমাৰ আছে মা বোৱাৰী মই আহি আছোঁ দেৰগাঁৱত পূজা চাই ভাল লাগিছে আমি দেৰগাঁৱত এয়া বাছ ষ্টেণ্ডৰ ওচৰত পূজা চালোঁ এওঁলোকে আশীৰ্বাদ ল'লে আৰু লগতে ময়ো আশীৰ্বাদ ল'লোঁ আৰু খুব মনটো বেয়া লাগি গ'ল কাৰণ জুবিন দা গানটো তাতে বাজি আছিলে ৰাৱণৰ মূৰ্তি দেৰগাঁও এয়া জুবিনৰ কাৰণে গীটাৰ অসংখ্য মানুহ এয়া আমি ঘৰ আহি পালোহি ঘৰ পাই আহিয়ে অকণমানজনীয়ে লগৰ ছোৱালীকেইজনীৰ লগত খেলি আছে তাৰপিছতে আমি ভাত পানী খাই আৰু বহিলোঁ চবেই কথা পাতিলোঁ অলপমান তেহেঁতিও খেলি আছে দেৰগাঁৱত পূজা চাই ভালেই লাগিলে আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ